Hello my lovely viewers, welcome back to my YouTube channel. আজি হৈছে উৰুকাৰ আগদিনা আৰু আজিৰ পৰাই বিহুৰ ব্লগটো মই ষ্টাৰ্ট কৰিছো। আজিৰ পৰা একে ভোগালী বিহুৰ দিনাখনলৈকে মই ভিডিঅ'খিনি দি যাম, গতিকে আপোনালোকে প্লিজ চাব একদম স্কিপ নকৰাকৈ। আৰু যিসকলে মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহলে প্লিজ লাইক কমেন্ট কৰি দিব দেই। ঠিক আছে, তেনেহলে আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এয়া হৈছে নাৰিকল ৰুকা। এনেকৈ বিহু বুলি যোগাৰ পাতি কৰি আছে। বস্তুখিনি মানে গোটাই পিটাই লৈছে, তাৰ পিছতে বনোৱা ষ্টাৰ্ট কৰিব। তো ভিডিঅ'টো চাই থাকিব আগলৈ। ইফালে চুজি ভাজি আছে। আৰু ভণ্টিৰ যিহেতু এক্সাম সেইকাৰণে তাই অকণ পঢ়িছে। আৰু এতিয়া ভাজি আছে তিল। এতিয়া ময়ো অকণমান বোলো মাক হেল্প কৰি দিওঁ, সেইকাৰণে তিলখিনি অকণ ময়ো ভাজি দিছোঁ। যিহেতু বহুত সময় ভাজি থাকিব লাগে শুকান কেৰাহীত, মায়ে সিফালে বেলেগ পিঠাৰ যোগাৰ কৰি আছিলে, সেইকাৰণে ময়ো অলপমান লাগি কৰি দিলোঁ। আৰু এনেকেই দুইজনীয়ে মিলি কৰি পেলাই বিহুৰ পিঠা পনা বনালোঁ। মই বিশেষ ইমান নাজানো। নাৰিকল ভাজিবলৈ লৈছোঁ। নাৰিকল চুজি ভাজাৰ পিছত এয়া মায়ে লাডু কেইটামান বনাই আছে। আৰু এতিয়া বনাবলৈ লৈছোঁ। মায়ে কেইটামান বনালে চুজি আৰু নাৰিকল মিক্স কৰি পেলাই লাডু। এতিয়া বনাওঁ আৰু মই বনাই পোৱা নাই, কম মায়ে বনালে চেষ্টা কৰোঁ। নাৰিকল চুজিৰ লাডু হোৱাৰ পিছতে এইফালে মায়ে ভাজি আছে তিল। আচলতে তিলখিনি আগতীয়াকৈ ভাজি লৈছিলে, এতিয়া মিঠৈৰ লগত মানে ভাজিছে। আৰু তাৰপিছত ভালে বনাই আছে মায়ে তিলৰ লাডু। বনাই কৰি হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ দেই। এয়া লাডু বনাবলৈ আহি এয়া মুখত চাওক গাইজ, মুখত এয়া খাই আছে টেষ্ট। সেয়া এইটো লাডু আমাৰ ভণ্টিয়ে বনাইছে আৰু এটা। এইফালে এইবাৰ লাগি গ'ল আৰু ভণ্টিও মাৰ লগত এয়া তিলৰ লাডু বনোৱাত। তিলৰ লাডুখিনি বনাই হোৱাৰ পিছত এয়া মই ঘিলা পিঠাৰ কাৰণে চেপ দি আছোঁ মাৰ লগত। ভণ্টিয়ে ভিডিঅ'টো কৰিছিল। মায়ে বায়ে ঘিলা পিঠা বনাবলৈ লৈছে। বায়ে এয়া চেপ দি আছে, তাৰপিছতে মায়ে ভাজি যাব। আৰু এইফালে ঘিলা পিঠাখিনি মায়ে ভাজি আছে। আৰু এতিয়া আমাৰ ভণ্টিও লাগিছে ঘিলা পিঠা ভাজাত। মই চেপকেইটা বনাই দিলোঁ আৰু গোটেইখিনিত। মায়ে আধা ভাজিলে, এতিয়া তাই ভাজি আছে। আজি ৰাতিৰ কাৰণে এইখিনি বনালে, ঘিলা পিঠা, চুজি নাৰিকল লাডু, এয়া তিলৰ লাডু। অলপ অলপকৈ বনাইছে আৰু কাইলৈ আৰু কেইটামান বনাব, তো কাইলৈ দেখুৱাম। আৰু আজি ৰাতিপুৱা এয়া চুজি নাৰিকল ময়দা দি মায়ে পিঠা বনাবলৈ লৈছে। আজি উৰুকাৰ ৰাতিপুৱা এয়া চুজি নাৰিকল ময়দাৰ পিঠা হৈ গ'ল। আজি যিহেতু উৰুকা, সেইকাৰণে আজি আপোনালোকক উৰুকাৰ ভিডিঅ'খিনিয়ে দেখুৱাম। উৰুকাৰ ভিডিঅ' ৰাতিপুৱাই ষ্টাৰ্ট কৰিছিলোঁ, এতিয়া সন্ধিয়াই হ'লহি। উৰুকা বুলি চাগে এতিয়া অকণমান পিছতে বজাৰলৈ বুলি যাম, ওলাওঁ আৰু। ঠিক আছে তেন্তে চাই থাকিব ভিডিঅ'টো। উৰুকা বুলি বজাৰলৈ গৈছিলোঁ মাৰ লগত। মাংস অকণমান আনিলোঁ আৰু দৈ অকণমান আনিলোঁ। তাকে যোৱা ভিডিঅ' কৰিবই পাহৰি থাকিলোঁ। আৰু বজাৰৰ পৰা এয়া মিঠা দৈৰ মাটকা এটা লৈ আহিছিলোঁ, তাকে ভণ্টিয়ে এয়া টেষ্ট কৰিবলৈ লৈছে। তাই দৈ খাই খুব বেছি ভাল পায়, তাকে এয়া টেষ্ট কৰি চাইছে। ময়ো বাৰু মিঠা দৈ বেয়া নাপাওঁ, ভালেই পাওঁ। আৰু আপোনালোক সকলোকে আজি উৰুকাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব আগলৈকে।
বজাৰৰ পৰা আহিলোঁ, আহি কৰি লৈ পেলাই এতিয়া ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া অকণমান চাহ খাই লওঁ দেই। এতিয়া বনাবলৈ আহিছোঁ চাহ আৰু চাহ অলপ খাই লওঁ যিহেতু বজাৰৰ পৰা আহিছোঁ। চ' সেয়াই আৰু চাহ অকণ খাই লওঁ ধুনীয়াকৈ। তাৰপিছতে আজি কিনো পিঠা বনাওঁ তাকে আপোনালোকক দেখাই থাকিম। কালিতো অলপমান বনাইছিলোঁৱেই, আজি যিখিনি বনাওঁ সেইখিনি দেখাই থাকিম দেই। এইফালে চাহ হৈছে আৰু তাকে আমি খাম এতিয়া। এয়া আমি চাহ খাইছোঁ আৰু পিঠা পনা দি বিচনাতে বহি লৈছোঁহি আৰু এইটো বনাব লৈছে মায়ে কেক, গাজৰৰ মিনি কেক। আৰু ভণ্টিয়ে বহুত দিনৰ পৰা কৈ আছিলে, তাকে মায়ে আজিয়ে বনাবলৈ লৈছে বিহু বুলিও। কেকটো হয় মানে এইফালে মই পিঠা বনাই আছিলোঁ, এইটো আচলতে গুজিয়া টাইপত তেনেকৈ বনাবলৈ লৈছিলোঁ। কেকটো হয় মানে মায়ে মই এইফালে লাগি আছোঁ আৰু ভণ্টিয়ে ভিডিঅ' কৰি ৰাখিছিলে, এইজনী ভণ্টি। আৰু এইফালে এয়া পিঠাকেইটা মায়ে ভাজি আছিলে হওঁ আৰু এইফালে এয়া পিঠা হৈ গ'ল। সেয়া পিঠা হয় মানে এইফালে মায়ে বনোৱা মিনি কেকটো ৰেডি হৈ গ'ল দেই। এইফালে ৰাতিৰ ভাতৰো যোগাৰ কৰিছে, ডিম বইল কৰিছে। এয়া চিকেন তিনিজনী যেনে তেনে অকণমান আনি পেলাই মায়ে বনাইছে আৰু কেপচিকাম আৰু বিলাহী দি দিছে। এয়া বনাইছে, কালাৰটো কেনেকুৱা হৈছে জনাবচোন। এইবাৰৰ বিহুটো এনেকৈ আৰু, কাৰণ খানা চানা এইবাৰ খোৱা নাই, কাৰণ মানে ভণ্টিৰ যিহেতু এইবাৰ ফাইনেল এক্সাম আহি আছে আগত, সেইকাৰণে আৰু বিহুৰ পাছতে তাহাঁতৰ প্ৰি টেষ্ট এটাও আছে, সেইকাৰণে মানে এইবাৰ খানা খোৱা নাই। মাহীহঁতে লগ ধৰিছিলে, একেলগে খানা খোৱাৰ কথা কৈছিলে, কিন্তু আমি বোলো নাযাওঁ আৰু, কাৰণ তাই টনচিলো হৈ থাকে অকণমান ঠাণ্ডা পালে, সেইকাৰণে মানে নগ'লোঁ। ঘৰতে আমি তিনিজনীয়ে একেলগে এসাঁজ খাম আৰু সেয়াই। আৰু এয়া চিকেন ফ্ৰাই হৈ গ'ল, তাকে অকণমান খাই লওঁ দেই আমি। লগতে এয়া ডিমো বইল হৈ গ'ল, তাকো খাই লওঁ। এইয়া আমি খাই লওঁ দেই। চিকেন ফ্ৰাই আৰু ডিম বইল খোৱাৰ পিছতে এতিয়া আকৌ এইফালে তেলপিঠা বনোৱাত লাগি গৈছোঁ আৰু, মানে মাৰ লগতে মই অকণ ৰখি দিছোঁ, মায়ে বনাই আছে। এয়া ভাজি আছে তেলপিঠা, হ'ব এতিয়া আৰু। এইফালে এয়া তেলপিঠা হৈ গ'ল আৰু এতিয়া আমি খাবলৈ লৈছোঁ ভাত। তেনেহ'লে আমি খাই লওঁ দেই। এয়া চালাডো আছিলে, এয়া মাংসখিনি। আৰু এতিয়া শুবলৈ লওঁ আৰু, বিচনা চিচনা পাৰি পেলাই ৰেডি হৈ গ'ল। কাইলৈ বিহু যিহেতু, কাইলৈ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলোকে গোটেইখিনি দেখুৱাই থাকিম, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। তেনেহ'লে ঠিক আছে, আজি উৰুকাৰ ভিডিঅ'খিনি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই আজিলৈ। হেল্ল', আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ভোগালী বিহু, আপোনালোক সকলোকে ভোগালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কি পিঠা বনাইছে আপোনালোকে কমেণ্ট কৰি জনাবচোন দেই। মইতো ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাই আছোঁ। মই এইমাত্ৰ গা ধুই পেলাই আহিছোঁ আৰু তাৰপিছতে এতিয়া চাহ একেলগে খাম মাহঁতৰ লগত। আৰু মানে ঘৰৰ ওচৰতে এনেকৈ ঘৰৰ কাম কৰি আছে মিস্ত্ৰীয়ে, তাৰে শব্দ হৈ আছে, বেয়া নাপাব দেই। মাও এফালে গা পা ধুই গোঁসাই আগত চাকি ধূপ জ্বলাই দিলে। পুৱা চাহ খোৱা ভিডিঅ' কৰিব পাহৰিলোঁ, জলপানেই খাবলৈ হ'ল। চ' এতিয়া আমি খাই লওঁ। এইফালে মা ভণ্টিয়েও খাই আছে। যিহেতু দেউতাটো নাই, সেইকাৰণে দেউতালৈ বুলি এনেকৈয়ে আগবঢ়াই দিলোঁ জলপান অকণ। আৰু এতিয়া চাওঁতে ৰাতি হ'ল আৰু ৰাতিৰ সাজো খাবলৈ হ'ল। আজি এয়া জালুকীয়া মাংস বনাইছে, তাকেই একেলগে মিলি পেলাই খাই লওঁ আৰু। আজিৰ ভোগালী বিহুৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনে পাই জনাব। তেনেহ'লে ঠিক আছে, আজিলৈ বাই। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ লগ পাম।